নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যেতিয়া আপোনালোকক ব্ৰইলাৰ ডেৰশৰ কিমান খৰচ হয় আৰু কিমান কি হয় আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি ব্ৰইলাৰ 150 পোৱালিত আৰম্ভণিৰ পৰা কেনেকৈ থোৱা হয় আৰু কি কি কৰিবলগীয়া হয় তাকে দেখাবলৈ ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব। প্ৰথম ঘৰটো বনাব লাগিব। এনেকৈ মাটি আৰু এনেকৈ তোলাই মেলি ভালদৰে আৰু খেৰ হ'লে ভাল হয় আৰু মোটামুটি ঘৰ এটা বনোৱা হৈছে। জেগাটো সৰুকৈ থৈ দিয়া আছে, পোৱালিকেইটা সৰু হৈ আছে। মোৰ আজি 8 নম্বৰ দিন মোৰ এয়া পোৱালি। আঠ নম্বৰ দিন হৈছে আজি। কেনেকৈ কি ধৰণে খুৱাব লাগে তাকে দেখুওৱা হ'ব। কাৰেণ্টটো কোনটো ব্যৱস্থাত কৰিবলগীয়া হয়। এতিয়া বৰ্তমান কিমান খৰচ হ'ল হিচাপটো দেখাম মই। পোৱালি অনাৰ পৰা ঘৰটো বনাই দিম। ভিডিঅ'টো চাই থাকিব, লাষ্টলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইখন হৈছে মোৰ হিচাপখন। ব্ৰইলাৰ প্ৰথম অনা পোৱালিত হৈছে ক'ত কিমান খৰচ হ'ল বৰ্তমান হিচাপটো দি দিছোঁ মই। পোৱালিত 150 পোৱালিত হৈছিলে মোৰ 55 টকাকৈ লৈছিলে। 11,230 টকা দানা টোটেলটো কৈছোঁ, ডাঙৰ হোৱালৈকে 45 দিনৰ ভিতৰত 29,900 টকা দানাত যাব। কাৰেণ্টৰ ৱাৰ আনোতে গ'ল মোৰ 1400 টকা। বাচনকেইটা লওঁতে মোৰ 1100 টকা গ'ল। তাৰপৰা হাজিৰা লগাওঁতে খেৰ 1500, এইফালে 4500 হ'ল। খেৰৰ পৰা হাজিৰা কৰি সেইটো ধৰি 700 টকা গ'ল। ভেকচিন আৰু কিবাকিবি ভিটামিন এনেকৈ কৰি গাড়ী ভাড়াত গ'ল মোৰ 600 টকা। টোটেল মিলাই মেলি 60,000 মানত 150 পোৱালি পুহিব পৰা হয়গৈ। মই বৰ্তমান পুহি চাই আছোঁ মোৰ মতে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব। ইমানেই আছিলে।